নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ সোণাৰী মহাবিদ্যালয়লৈ। এতিয়া তাত সোণালী জয়ন্তী উদযাপন কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দি থকা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পায়। আজি মানে কিমান ধুনীয়া হ'ব আপোনালোকতো ক'বই নোৱাৰিম। সেইবাবে ব'লক ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চালে গম পাবই আপোনালোকে কিমান ভাল হ'ব। ব'লক এতিয়া যাবলৈ। এয়া মোৰ লগত কৌশিক, মানে বাস্তৱ কৌশিক পৰা আমি এতিয়া গৈ আছোঁ সোণাৰী কলেজৰ ৰেলীত। যিমানটো বাৰু দেখাম ৰেলীৰ এতিয়া গৈ আছোঁ দুটা ৰেলীলৈ। ভিডিঅ'টো শেষলৈকে চাব, সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আমি এতিয়া সোণাৰী কলেজ পাই গ'লোহি। আচলতে সোণালী জয়ন্তী সোণাৰী কলেজতে আছে। এয়া সোণাৰী কলেজ। এতিয়া প্ৰথম আমি নিজৰ কলেজ যাম। আমি আমাৰ কলেজ পাই গ'লোহি, সোণাৰী কমাৰ্চ কলেজ। এতিয়া দেখিছে ৰেলী চলি আছে। ৰেলী মানে সোণালী জয়ন্তী আজি অন্তিম দিন ৰেলী চলিছে। ৰেলীটো ইমান দীঘল মানে ভাবিবই নোৱাৰে, আপোনালোকে সম্পূৰ্ণটো ভালদৰে দেখাব নোৱাৰিব চাগে, হ'লেও দেখাব চেষ্টা কৰিব। এয়া আপোনাৰ দেখি আছে মিটিঙত কিমান মানুহ হৈছেতো আপোনালোকে নিজে অনুমান কৰিব পাৰিছে চাগে, কাৰণ আজিতো মামা আহিছে না। মামা আহিছে যিখন আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান মানুহ হ'ব পাৰে। এয়াতো বাঢ়ি আকৌ ৰাস্তাত কিমান আছে মানে নিজেই ভাবিব নোৱাৰি ন। এয়া মামা নিশ্চয় পাইছেহি, আমি এতিয়া আগবাঢ়ি যাওঁ। এয়া মামা গৈ আছে, মই আগলৈ যাওঁ, অলপমান আগৰ পৰা গৈ আপোনালোকক দেখুৱাগৈ। এয়া মামা গৈ আছে, দেখিছে পাছে পাছে কিমান গায়নে বায়নে কিমান কি গৈ আছে মানে কোনো ক'ব নোৱাৰি ন। সেই আহি আছে এই লগৰ ল'ৰাখিনি, দেখিছে কিমানবোৰ চিঞৰিছে, কিমানবোৰ আছে মানে। হয়তো সোণাৰী কলেজ ন, সোণাৰী কলেজ আৰু কিমান মহাবিদ্যালয় বিদ্যালয়। মামা আহিছে যো আপোনালোকে গম পাইছে, মামা আহিছে, পাছে পাছে গাৰ্ডখিনি থাকিবই। এতিয়া পাছে পাছে গায়নে বায়নে সকলোবোৰ এতিয়া ভৰ্তি হৈ আহিছে, মানে কিমান আহিছে আপোনালোকে অনুমান কৰিব পাৰিবই চাগে, আগে পাছে কিমান গৈছে। ৰাস্তাবোৰ দেখিছে কিমান মানুহে বেৰি থৈ দিছে। এতিয়া মামাৰ পাছে পাছে গায়নে বায়নে সকলোবোৰ আগবাঢ়ি গৈ আছে। আগবাঢ়ি যোৱাৰ পাছে পাছে আৰু বিভিন্ন জনগোষ্ঠীৰ লোকো গৈ আছে। আপোনালোকে সাজ পোছাকত নিশ্চয় ধৰিব পাৰিছে কিমান মানুহ আছে বা কিমান জনগোষ্ঠীৰ লোক আছে। পাছে পাছে এইখন গাড়ীখনো গৈ আছে। এতিয়া এয়া মামা এতিয়া আমাৰ এইফালে আগবাঢ়ি আহিছে। দেখিছে মামা অলপমান মানে জানেই আৰু এতিয়া সকলোৰে লগত হাতটো মিলাই থৈ গৈছে।
মামাক লগ পাই কিমান মানুহ কিমান সুখী হৈছে মানে ভাবিব নোৱাৰে সুখী হৈছে। এতিয়া দেখিছে আপোনালোকে মামাক লগ পোৱাৰ লগে লগে কিমান মানুহ কিমান সুখী হৈছে, কিমান কি হৈছে আপোনালোকে দেখি আছে। এতিয়া মামাৰ মিটিং এই আপোনালোকে দেখি আছে। মামা ষ্টেজত উঠিলেই, মামা ষ্টেজত উঠাৰ লগে লগে মামাৰ লগত এতিয়া তপন গগৈ ডাঙৰীয়া, তাৰপৰা ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সকলোবোৰ অহা হৈছে। এতিয়া সকলোকে আসন গ্ৰহণ কৰিবলৈ কোৱা হৈছে। মামা সোমোৱাৰ লগে লগে মানে কিমান উৎসাহ পাইছে জানিবই লাগে, আপোনালোকে জানিবই নিশ্চয়। এতিয়া সকলোৰে আনন্দত মানে ক'ব নোৱাৰা হৈ গৈছে, উকি সৈতে গোটেই মানে হিলাই দিছে বুলি ক'ব পাৰি। ষ্টেজ মানে গোটেই পেণ্ডেল হিলাই দিছে মানে। এতিয়া আমি লাহেকৈ ঘৰলৈ যাবলৈ হ'ল, বেছি টাইমটো ইয়াত কৰিব নোৱাৰোঁ, মানে ৰাতিও প্ৰগ্ৰেম আছে ন, ৰাতিও আহিম বুলি ভাবিছোঁ। সেইবাবে এতিয়া আমি কলেজৰ পৰা লাহেকৈ আহোঁগৈ। এতিয়া কলেজৰ পৰা আহি আছোঁ। মামা অহাৰ লগে লগে জানিবই, এতিয়া মানে অনুমান কৰিব পাৰিছে চাগে। এতিয়া গাড়ী চাড়ীটো কিমান ভৰ্তি, এনেই ভৰ্তি হৈ থাকে, এইডোখৰ কিমান ভৰ্তি হৈছে। এতিয়া মানুহ ৰাস্তাত যাবলৈ হেৰি হৈ গৈছে, মানুহ কিমান ভৰ্তি হৈ আছে। এয়া গেটৰ পালোহি সোণাৰী কলেজ। এতিয়া বাস্তৱ কৈছোঁ, মই দুটা ঘৰলৈ আহিছোঁ। বাই সকলোকে পুনৰবাৰ লগ পাম অন্য টি ভিডিঅ'লৈ।